অৰ্ণৱ গোস্বামীৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। আত্মহত্যাৰ প্ৰৰোচনাত অভিযোগত 2018 চনৰ এটা গোচৰৰ ভিত্তিতে যোৱা 4 নৱেম্বৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত সাংবাদিক অৰ্ণৱ গোস্বামীক। ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ DY চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ খণ্ড বিচাৰপীঠে অৰ্ণৱ গোস্বামীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰে। শুনানিত অৰ্ণৱ গোস্বামীৰ হৈ যুক্তি প্ৰদৰ্শন কৰা দেশৰ জ্যেষ্ঠ আইনজীৱী হৰিশ সালভেই কয় যে 2018 চনৰ 5 মে'ত দাখিল কৰা এই গোচৰটো কেতিয়াই তদন্ত সম্পূৰ্ণ কৰি বন্ধ কৰা হৈছিল। গোচৰটো পুনৰ তদন্ত আৰম্ভ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে বুলি হৰিশ সালভেই কয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে সাংবাদিকগৰাকীৰ মুকলি আকাশলৈ অহাৰ পথ প্ৰশস্ত হৈ পৰিল। নিউজ ডেস্ক ৰিপৰ্ট, ষ্টাৰ আছাম।